তোমাৰ প্ৰতি মোৰ বেদনা অন্তহীন, কিন্তু কি কৰিম সমাজ আৰু দেৱতাৰ চালনাত তুমি যে অস্পৃশ্য। সেইবাবে আকৌ এবাৰ প্ৰেমত পৰিলোঁ মহাভাৰতৰ সকলোৰে ঘৃণাৰ চৰিত্ৰ দুৰ্যোধনৰ। কিন্তু তাতো বিফল হৈ পৰিলোঁ মহাভাৰতৰ খলনায়ক কৃষ্ণৰ ষড়যন্ত্ৰত। তুমি দৈপ্ৰাণ হ্ৰদত আত্মগোপন কৰিও দেৱতাৰ ষড়যন্ত্ৰত মৃত্যুক সাৱলি ল'লা। পূৰ্বজন্মত মই মহিষাসুৰ, নৰকাসুৰ, ৰাহু, কেতুৰ প্ৰেমত পৰি বিফল হৈছিল। সিহঁতৰ হৃদয়ৰ পথাৰত আছিল অনাদি ভাল পোৱা, আৰু সেইবাবেই চাগে মোৰ বুকুৰ পথাৰত গজালি মেলিছিল সিহঁতৰ প্ৰতি আকুণ্ঠ ভাল পোৱাৰ বীজ। কিন্তু কি হ'ব, ষড়যন্ত্ৰত নিপুল আৰু সহ্যহীন দেৱতাই ভিন্ন সৃষ্টিৰ দ্বাৰা নিমিষতে শেষ কৰি দিছিল মোৰ ভাল পোৱাৰ বীজ। যদিও স্বামীৰ অনুগামী হ'বলৈ চকুত ক'লা কাপোৰ বান্ধি 100 পুত্ৰ জন্ম দিছিল গান্ধাৰী, তেওঁ কিন্তু মহানায়িকা নহ'ল, কাৰণ তেওঁৰ গৰ্ভত দেৱতাৰ বীৰ্য ধাৰণ কৰা নাছিল। স্বামীৰ ভাল পোৱাৰ বিশ্বাস ৰাখি হাজাৰ বেদনালৈ নিঃশব্দে চকু নটুকি বুকুত জ্বলাইছিলে সচিতা। পৰা আছিল গৰ্ভত ধাৰণ কৰিব চক্ৰান্তকাৰী দেৱতাৰ বীৰ্য। বঞ্চিত হৈছিল মহানায়িকাৰ চৰিত্ৰৰ পৰা, কিন্তু কুন্তি মহাভাৰতৰ মহানায়িকা, কাৰণ তেওঁ যৌৱনৰ উদণ্ড কামনাৰ দাবানল নিৰ্বাপিত কৰিছিল দেৱশিষ্ঠ দিনমণিয়ে, আৰু সেই কামনাৰে জন্ম হোৱা কৰ্ণক নদীত উটাই প্ৰতিপন্ন কৰিছিল নিজকে সতীৰ ৰূপত। কিয়নো তেওঁ দেৱতাৰ দ্বাৰা ধৰ্ষিতা, ৰাক্ষসকুলৰ অধিপতি ৰাৱণৰ দৰে ভাল পোৱা মোক। যদিও হৰণ কৰি লৈ গৈছিল সীতাক, কিন্তু সীতাক কোনোদিনে তেওঁ স্পৰ্শ কৰা নাছিল, এডাল চুলিও চুবলৈ যত্ন কৰা নাছিল সীতাৰ মনত তেওঁৰ বাবে প্ৰেমৰ সঞ্চাৰ নোহোৱালৈকে। কিন্তু ৰামৰ বুকুত প্ৰেম আছিল নে সীতাৰ প্ৰতি? আছিল নে ভাল পোৱাৰ বিশ্বাস? নাছিল, আৰু সেইবাবে অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছিল। কিয়নো ৰামচন্দ্ৰ দেৱতা দেৱকুলৰ আগত নিজক উচ্চ কৰি ৰখাৰ স্বাৰ্থত সীতাৰ সতীত্ব প্ৰমাণ বিচাৰি স্বাভিমান খৰ্ব কৰা নাছিল নে সীতাৰ? মহিষাসুৰৰ সাধনাত স্থিৰ ৰব নোৱাৰি ষড়যন্ত্ৰত নিপুণ দেৱতাই সৃষ্টি কৰিলে নাৰীৰ দুৰ্গা। ইও জানো নাৰীক লৈ কৰা ষড়যন্ত্ৰত হোৱা অন্যায় নাছিল? কিন্তু মহিষাসুৰ তেওঁৰ অপৰাধৰ শক্তিশালী সহ্য আৰু প্ৰেমৰ দুৰ্ঘোৰ বাসনা, এইবোৰ কি অপৰাধ, যাৰ বাবে সহস্ৰ বোজাৰ ত্ৰিশূল বুকুত সাৱটি লৈছিল? কিন্তু ইন্দ্ৰতো মায়াদৰী গুৰু পত্নীক ধৰ্ষণ কৰিছিল, তেতিয়া দেৱতা কিয় নীৰৱে আছিল? নে সেয়া তেওঁলোকৰ বাবে বৈধ আছিল? তথাপিও মই মহিষাসুৰৰ প্ৰেমত বাৰুকৈয়ে পৰিছিলোঁ। নৰকাসুৰ তেওঁৰ অপৰাধ, তেওঁৰ নাম নৰকাসুৰ, কিন্তু তেওঁৰ বুকুত জাগিছিল কামাখ্যাৰ প্ৰতি প্ৰেম নিবেদনহে কৰিছিল। ই জানো অপৰাধ? কিন্তু প্ৰতিশ্ৰুতি নৰকাসুৰে দিয়া নাছিল, আশা কৰিছিল। প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কামাখ্যাই। নৰকাসুৰৰ হলত লোৱাৰ সুযোগ লৈ সজাই তুলিলে মেখেলা উজোৱাৰ পথ। ষড়যন্ত্ৰ কৰি কুকুৰাৰ দাগ দি পথভ্ৰষ্ট কৰি তুলিলে, কাৰণ কামাখ্যা দেৱী দেৱতাৰ অংশীদাৰ। কিন্তু নৰকাসুৰৰ শ্ৰেষ্ঠ প্ৰেমৰ কাৰণে তেওঁৰ বুকুত প্ৰেম মোৰ ভাল পোৱা আছে, বিশ্বাসঘাতকতা নাছিল। ধন্যবাদ।